নিজে দেখিছোঁ অল ইকুইপমেণ্টছ ৰাইচ মিল পটেটো চিপছ বনোৱা মানে মেচিন তাৰপিছত চব মানে ট্ৰেক্টৰ পাৱাৰ টিলাৰ এভৰিথিং চৰকাৰৰ পৰা পাইছে 90% গভৰ্ণমেণ্টৰ 90 লাখ আৰু 3 লাখ 3 লাখ কেনেকৈ আছে সেইটোৱে কৰি আছে কিন্তু আপুনি ডাইৰেক্ট মৰা পাতে পোৱাকে কলগছ কেঁচা কাঠ মাটি এইবিলাক নিদিব মুঠতে পানীৰ তলত থাকিব তেতিয়া তাৰমানে এইটো মানে ফ্ৰী নহয় মানে একচুৱেলি চিডিল এইবাৰো আছিলে মই এইটো কথা কৈছোঁ অসমত নলবাৰী জিলাত প্ৰডাক্টিভিটি বহুত কম অন্য তুলনাত ইয়াতে 5 মোন এভাৰেজ কিন্তু অন্য ডিষ্ট্ৰিক্টত মানে 8 মোন 9 মোন এভাৰেজ पौधे ज्यादा मोटा है कि ये ज्यादा मोटा है? हमारा ज़्यादा मोटा है अब ज्यादा होंगे तो इसमें फाइबर ज्यादा आएगा हाँ ज़्यादा है कि नहीं? तो यहाँ 10 प्लांट आपको जितना फाइबर